আৰু কোৱা এইবাৰ পূজাত লগ পালে কি খুৱাবা কিয় তুমি নাজানা নেকি টেনশন নাই তলতটো খুৱাম তোমাক এনজয় দিম মুঠতে এটা মোক বয়ফ্ৰেণ্ড লাগে কলা হ'লেও একো নাই কৰি ল'ব মানে মানে কাৰোবাক দিলেই হয় কলা হ'লেও চলিব বগা হ'লেও চলিব দিব আৰু কি সো বন্ধুসকল ভিডিঅ'টো এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে ভিডিঅ'টো আপোনালোকে যদি নেগেটিভভাৱে লৈছে তেনেহ'লে কোনো অসুবিধা নাই এনেকুৱা ছোৱালীবোৰক আমাক শিক্ষা দিবই লাগিব বাৰু শিক্ষা নাখাওঁ মই পাস্তা নাখাওঁ মই চিপছ পালে তোমাৰ লিপছ খাই দিম হয় লিপছটো সকলোৱে খাব বিচাৰে কিন্তু দুটা লিপছ যদি ধুনীয়া ধুনীয়া হয় সুন্দৰ সুন্দৰ হয় খাই কিনে মজা লাগে কিন্তু তোমাৰটা যে কালা এনেকুৱা কি বস্তু আছে যিটো বস্তু মানুহে দিব পাৰে কিন্তু ল'ব নোৱাৰে কোনে কোনে জানা কমেণ্ট কৰি জনোৱা এনেকুৱা কি বস্তু আছে মানুহে দিব পাৰে কিন্তু ল'ব নোৱাৰে কি হ'ব পাৰে এইটো কি হ'ব ৰে আৰে কি হ'ব কচোন অলপমান কি হ'ব মই মানে এইটো নোৱাৰিলোঁ মানে এইটো কি হ'ব নাজানো আৰু কি সেই হিচাপত মই কৈছোঁ যে এইটো মানে মই নেগেটিভ হিচাপত লৈছোঁ এইটো মানে ল'ৰাহঁতৰ সেই তলতটো আধাটো সোমালে বিষায় কিন্তু গোটেইটো সোমালে ভাল লাগে কোনে কোনে জানে কমেণ্ট কৰি জনোৱা ঠিক আছে আধাটো সোমালে বিষায় আৰু পুৰাটো সোমালে মানে আৰাম পোৱা যায় ভালদৰে ক'বা ভালদৰে কথা একদম স্পষ্ট কৰি ক'বা এইটো কি হ'ব পাৰে ৰ'ব অলপমান এইটো কি হ'ব পাৰে এইটো মানে সেইটো ল'ৰাহঁতৰে হ'ব নেকি হয় গাইজ ল'ৰাহঁতৰে হ'ব নেকি এইটো ল'ৰাহঁতৰে হ'ব গাইজ মই আপোনালোকৰ ওচৰত এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যদি মোক অলপমানো ৰষ্টাৰ হিচাপত মানে না তেনেহ'লে মই কৈ দিছোঁ যে ইনষ্টাগ্ৰামৰ আমাৰ অসমৰ ছোৱালীবিলাক যিসকল আছে না সেইসকলক মই উচিত শিক্ষা দিব বিচাৰোঁ সকলো ছোৱালীকো মই কোৱা নাই কিছুমান ভণ্ড ছোৱালী আছে আমাৰ ইনষ্টাগ্ৰামটো বেয়া কৰি আছে মানে আমাৰ অসমত বেয়া কৰি আছে আপোনালোকে চাব পাৰে ইনষ্টাগ্ৰাম খুলিলে বহুত ভণ্ড ছোৱালীৰ ভিডিঅ'বিলাক আমাৰ সন্মুখত আহে এইবিলাক চাই আমাৰ সৰু ল'ৰা ছোৱালীবিলাকো বেয়া হৈ আছে আপোনালোকে এতিয়া যদি সৰু ল'ৰা ছোৱালীৰ ওচৰত যায় তেনেহ'লে আপোনালোকে নিজে গম পাব কি আপোনালোকে জানে হয়তো আপোনালোকে জানে যে কাৰণটো কি ইনষ্টাগ্ৰামৰ সন্মুখত গ'লে যিসকল ভিডিঅ' আহে সেইসকল ভিডিঅ' আপোনালোকে এতিয়া সৰু ল'ৰা ছোৱালীয়ে আপোনালোকক দেখাবচোন সেইসকলে ডাইৰেক্ট একদম কৈ দিব যে এইটো মানে সেইটো কথা কোৱা হৈছে আৰু ভিডিঅ'বিলাক কেনেকৈ বনোৱা হয় আপোনালোকে জানেই হয়তো লাষ্টত এটা কথা নক'ব আৰু ফাৰ্ষ্টতে যি কথা কৈ যাব সেই কথাটো মানে এটা বাচ্চা বোলানকো যদি আপোনালোকে কয় সেইটো মানে যদি নুবুজে সেইটো নেগেটিভ হিচাপত লয় যদি পজিটিভ ভিডিঅ'টো হয় সেইটো নেগেটিভ হিচাপত লয় সেইকাৰণে কৈছোঁ এইবিলাক ক্ৰিয়েটাৰ আমাৰ অসমত বন্ধ কৰিব লাগে ইয়াৰ কাৰণে বহুতো ল'ৰা ছোৱালী বেয়া হৈ গৈছে মই ৰাস্তাটো দেখিছোঁ বহুতে এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা ক্ৰিয়েটাৰ্ছবিলাকক শাস্তি দিবই লাগিব আৰু আমাৰ ৰষ্টাৰবিলাক ষ্টাৰ্ট হৈয়ে গৈছে এনেকুৱা ক্ৰিয়েটাৰ্ছবিলাকক শাস্তি দিবা আৰু আমাৰ ক্ৰিয়েটাৰ্ছবিলাকে কিমান দিব অলপমান পাব্লিকৰতো ছাপোৰ্ট চাই নাই সেইকাৰণে আপোনালোকৰ ছাপোৰ্ট চাই আপোনালোকে যিভাৱে মানে ধৰ্ণা দিয়ে সেইভাৱে আমাক কমেণ্ট কৰিব সেইটোও হৈ যাব আপোনালোকে পাব্লিক ছাপোৰ্ট কৰিব আৰু এনেকুৱা ভিডিঅ' বন্ধ কৰিব লাগে অসমত মানে এনেকুৱা ভিডিঅ' যদি অসমত চলি থাকে না তেনেহ'লে আমাৰ অসমটো শেষ একদম আপোনালোকে এই ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে নল'ব কিয়নো আপোনালোকৰ ল'ৰা ছোৱালী বা সৰু ভাইটি বা ডাঙৰ ভাইটি হওক তাৰ ওচৰত যদি এটা ছোৱালী যায় আপোনালোকে ন'টিছ কৰিবচোন কোনফালে চাই থাকে
এনেকুৱাই আজিকালি যুগটো চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানলৈকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব